হাই গাইজ, প্ৰথমতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু টিলিঙাটো দবাই ভিতৰলৈ সোমাই আহক। এই বস রাজু আই নাই এই আলমারার দাঁত কে বা নাই তাকাইতো এই চাদা চাদা এই দি লাগবে তো খালি টেবিল খালি টেবিল এই নামবি এই ইথোকে মারুন না আজি মত বড় ওই রাজু আছে কি কইছ বস রাজু এই বস কো তো আমার দাঁত দেখো না আই দেখো গাড়ি বুক করছ গাড়ি বুক করলি কি কও বাইরে বেরে ধরস বেশ চলই না আই গেল বাইরে বেরে খামসাম লইছ দেখো তাই এই তামান গাও এই টেনশন বসে না চলতু ওই সাদা খলা আবিনে দেখ সাদা হল নিকি মই গাড়ি বুক করছু আইবু দে খালি মানে কি কও ও খানা সানা রেডি করে রাখবি না তাক লাগি পুরে তো দিবা লাগে খানা তো দিবা লাগে আমা তোন তো তুই মোক বুকছ নাই দিন না ও এই মজা টেনশন নাই সেটু তো কইছু আরে কি মজা না করে দে যাবি দে আরে ও যাবি রাজু যাও যা পার্টি দিবা ডাঙার পার্টি লাগবে দে বম গাড়ি আনবি কি কও গাড়ি কেন গেলে মরে থাকে তেরিকে ও অবৈজ্ঞানিক লিখছে না গাড়ি আন কামাই নাই মুড়ি হ্যাঁ কি হলো কি গাড়ি আনছি মনে হান কেউ চাল নাই নাকি এই দুদিন আজি আনন্দ নাই গেলে ধ্যান হও মই কি কম তাৰমানে এনেকৈ থৈ যাওঁ নেকি তেনেকৈ মুড়ি হান হালি দিপচোন কেনে গাড়ী এইগিলাখান গাড়ী নেকি হালি দিপচোন দে হয় তাত দৰ্জি এই মাইক বুলি নহয় তো আকৌ ঠেলাই লৈ যাওঁ আধাখানে লৈ যাওঁছো मेरी जिंदगी सवारी मुझको गले लगा के बैठा दिया फलक पे ঘৰৰ পৰাই দেখো কি বৰা গান লৈ যাম নচাল মই কি কমি যাম এই তেৰিকে সেই ঘৰৰ পৰা কি বৰা গছ তুমি খাইছিলো কেনে অৱস্থা হলো মোৰ এতিয়া আহিলো গাড়ী তেল খাব না সেইকাৰণে খেলা আনিছো তেল খাব সেইকাৰণে নতুন গাড়ী এখন চলো পাগলা আছে নি গাড়ী তেল খাব ইমান তেল মই মাত্ৰ ইমান কষ্ট কৰি আনিলো খেলা আনিছো মই তহঁতে কি বুজি পাবি এইগিলাখান মই চাদা নাখাওঁ খানা পুৰি কিমান ছয় এখন পুৰি নেকি দুইটাই গম পাব দুইটা লৈছি কাকাটো নাখাম বুজিছা তাই না না এতিয়া পাৰ্টিটো লাগে এতিয়া মা পাৰ্টি হ'ব ৰ গাড়ী ভাল লাগছে নাই মজা আছে না চালিয়া বুলি কৈছো তই কিন্তু গুগলত নহয় গাড়ী আনছে কিন্তু ভাল লাগছি গুগল নাই নেকি গুগলে পোৱা নাই বিচাৰি ঢুকি পোৱা নাই না গাড়ী আনছে এটা ভাল লাগছি বঢ়িয়া ভাল লাগছি শুনি কিনে ঠিক আছে তো বঢ়িয়া বুম লাগছে তেল খাই বুলি খেলাই আনিছো মাৰ না তেল খাই বুলি খেলাই আনিছো মই তেল খাই বুলি খেলাই আনিছো বুজিছা নাই তেল খাই বুলি খেলাই আনিছো ঠিকে আছে হাংকা তেল নেখাবি তো তাই গেলিও আমি খেলাম তো হাংকাই যাম আৰু হাংকাই এনজয় কৰিম আমি গাড়ী থাকলি হ'ল শো হলি হ'ল যেন যাওঁ নেকি মই যাবি নেকি যাওঁ দে তই গধূলি আমাৰ আড্ডা দে আড্ডা গমছে না আৰু আড্ডা মানে উঠি সিটো লাগব আৰু লাগি দে ডিমেৰ খানাটো কিনে দিবি ডিমেৰ খানা কি ডিমেৰ খানা পাগলা আছে এক্সট্ৰা কাৰিবি কিটা গাড়ী ঠিক আছে ন পুৰা একদম দে মই তাৰ আকৌ গাড়ীটো আনিলো ঘৰলৈ যাওঁ ঘৰৰ পৰা মায়ে দুখেই কৰোঁ এখন লৈ পতাব লাগব তই কি জানা কি তেল নালিবে কানত লৈ বতবি তই এন হালি পিছত নহয় নেকি পেৰা তই কথা বাবু নাই এই নৰা ই কথা দে চ্যালেঞ্জ দিছো হ'ব চ্যালেঞ্জ দান একদম দান দেখাইছো এক দিন নালাগে বাদ দি মই দেখাবো গধূলি মোৰ তো লবি গধূলি হ'ব দেছো এইটো বেলেগ আৰু দেখাবো মই তেল খৰ তেল নকৰ তেল আকৌ দে এই গাড়ীখন হালি এখন হয় নহয় আউ দেছে মোৰো অলপ নাই লাগছি খালি তুমি যে হোমো মছলা পাছো কি ক মই ফোন দে আছি নিজে সাস কৰি চাও নেকি মই ৰস এই বইল ঐ বাসু এখন দেখো থাকে তো তাৰ পিছফালে কি আছিল এখন চাকাটা আছে চাকাটা পুৰি লৈছি দিয়া ৰখি আমাক বম গ্যাস দিলে গ্যাস বেলা তাক মছলা কবা লাগু তাক কারবা চুল কৰি লৈছি বাকি উঠি লৈছে কারবা হা সালা কৰি আনছে নহয় আতে কৰ কবাৰ তাৰ বংশৰ আতে কৰা আছিল তো হি উজিৰ ও মালখান কিন্তু পুৰে নে মা হা তেনা আলি
আৰু পিছত চাকা থাকে নে সেইবিলাক হালি ৰিক্সাৰ পিছত চাকা থাকে ই এনে চিমে খালা এটা মই এটা গৈছিলো আপুনি এনাই গেলা সাইড লাগ আপা তোমাৰ চেলেঞ্জ দিছো হলো তেন মই কোনবা এটা আজি ইটো আছে দে জুনি আহে তাক আজি মই ৰাখপে লাগব মই পাক্কা ৰাখপে লাগব বলে মই চেলেঞ্জ দিম না কি কৰো আজি ৰাত হলে জুনি তাক আজি বখৰা মানবা লাগব তোমাৰ চেলেঞ্জ দিছো হলো কি কৰো তেন মই হেল্ল' ৰবানি গেল হালি বিছনে লৈছো বে নপতে আপি সেই মৰখিলে যাবা কি কৰো মই চেলেঞ্জটো তেনে গ'ল দলত মই এই ৰবা হালি নাম দিলে এটা কথা আছে মানে ৰবাচোন তোমাৰ নামটো কিয় লাগে নামটো নামটো ভাল লাগিছে কিন্তু ঘৰত কি মাইৰে বইনেৰে নাই নেকি ছোৱালী নাই কেনটো সুধিছো দেখা নাই নেকি মই হালি বিছন লৈ আহিছো তোমাক চাবৰ কাৰণে কি কৈ থাকা তুমি এইবিলাক নামটো নামটো কিয় লাগে হা আৰে একো নকৰাকৈ কৈ গ'লে আজি নহ'ল কি কৰোঁ তেনে আজি কৈ দি পাইছোঁ আজি তোমাৰ ৰাখিমেই আজি গাড়ী মই মেইন ৰাস্তাত পাৰি দিম আজি কৈ দি পাইছোঁ যাছোঁ আজি কৈ দি যা আজি কৈ দি যা আজি কৈ দি যা যাবিচোন আজি ৰাখপে লাগব যেনেকৈ কিন্তু আজি ৰ আজি ক'ত যাবা আজিতো আজি মেইন ৰাস্তাত গাড়ী ৰাখিছোঁ আহিবা দে আজি ক'ত যাব আজি হালি বিচম পাতি দিছোঁ আজি হে ৰবা এক ছেকেণ্ড সদায় ৰহি থাকোঁ মই হালি বিচন লৈ ইমান তেল খৰচ কৰি তুমিতো ক'ব পাৰা সদায় ৰখি থকা নম্বৰটো দি দিওঁ নেকি কালি আহিবা নম্বৰটো ঐ নম্বৰটো চাইকেল থবা কালি হ'ব দিয়া এন্টো চেলেঞ্জটো মই দেন সেই কৰোঁ ফোন কৰিব হেল্ল' হেল্ল' বস ৰাজু অ চেলেঞ্জটো দিছিলোঁ যি কি হ'ল তাৰমানে কিটো চাবি মই দেখাই আছোঁ তোৰ তই আদত দেখাবি কি তই পতলি নেকি চাই থাক দেখাই আছোঁ দে মই যাই আছোঁ দে তই কিয় দে এই আদা লাগিলে দে আছে মই দেন তাত মই আলি দেৰি হ'লে ৰখি যাই পোৱা নাই ইমান ৰ'দত ৰখিব লগা আছে 10 মিনিট হ'ল আৰু কিমান টাইম ৰখিম ফোন এটা কৰোঁ নেকি হেল্ল' অঁ ক'ত কোনাটো পাইছা মই তেতিয়া আহা মই বহুত ৰ'দত ৰখিছোঁ একদম ৰ'ব নোৱাৰি মানে গৰম বহুত গৰম সাজ কৰা অলপমান আহা যাব দিয়া অ'কে অ'কে গৰম একদম বহুত গৰম আৰু পানী আচ্ছা গাড়ীখন ষ্টাৰ্ট কৰোঁ আচ্ছা ন যাব আজি ঠিক আছে চেল্ফি ষ্টাৰ্ট নহয় মানে হালি দিছ না এইটো কৈছো না এই ৰখা সময় নাই দুই টাইম মই কোনটো কৈছিলোঁ মই অঁ মোৰ চেলেঞ্জটো ৰখ যাওঁ এই তাক পুৰে হেৰি কৰিব লাগিব আজি চব কৰি সামনা সামনি কৰি দিব লাগিব চব মিছা কথা কৈ থাকে গম পাইছে নে ধকা দি আছে এই কথা হয় দিয়া কিন্তু কি ক মই বিদ্যা দেখিছো হা এই আজি ধকা লাগি আবে আজি নে তাই হৈছে আৰু আহিব কি দিবা দাদা আবে আজি আগে হৈছে আৰু তাই এইটো হেৰি কিছো আৰু হৈছে আরে বাসন তুমি কি রাজু ভাল পোৱা নি ভাল পাওঁ ডাইৰেক্ট আছেই তাৰ মানে এইটো কি কয় ৰাজু ধকা দি আছে ন নাই দিয়া সি মোক সদায় ৰখি থাকে কি কয় আৰু সি বহুত ভাল পায় মোক তুমি কি কাৰণে ভাল পোৱা তাক সি মোক সদায় ৰখি থাকে সদায় ফুৰিব নাই সেই গাড়ীখনতো নহয় নকলি গাড়ী এখন তাৰ আটা ঘাটৰ গাড়ী এখন 1997 গাড়ী তোমাক ধকা দি আছে নাই দিয়া কি কয় সঁচা কথা কৈছো মিছা কোৱা নাই এখন গাড়ী নহয় ব্যস্ত ব্লাক মিছা কাৰণে আমি যাওঁ
रखते हैं হেল্ল' তুমি মোক বহুত ধকা দিলা তুমি আজিৰ পৰা মোৰ লগত কণ্টেক্ট নকৰিবা जिनको दिल में रखते हैं वही दिल तोड़ जाते हैं তন্তই কি কৈছ তই তন্তই মোক যিয়ে কৈছে গাড়ী আজি চালে চালে ঐ তন্তই মোক যি কৈছে ঘৰৰ মেকুৰী ঘৰৰ তন্ত মোৰ এক তাপলে কামৰা মই খোৱাত তাপলে কামৰাছে তই কি কৰিলি হে কাম দিলো হা তন্ত কি কৈছ তন্ত নিজে গম পাইছে কি কৰিলি বে হা তন্ত দাউতৰ মানে দাবি তো সেনেকা লগৈছে তই হ'ব দে চাই ল'ম তোক তই মোৰ এখন তাপলত কামৰাছে তই মোৰ সেই বেয়া পাইছো মই যাই থাকো দে যাওঁ দে মই दोस्त